Hi everyone, আজি মই আপোনালোকক বনাই দেখাম সৰিয়হ আৰু খুটি টেঙাৰে সৰু মাছৰ আঞ্জা। এই প্লেটত সৰিয়হ আৰু খুটি টেঙা লৈছো, চাউলৰ গুৰি লৈছো 2 চামুচ আৰু এই সৰু মাছ কাটি থোৱা আছে। এতিয়া ইয়াত নিমখ আৰু হালধিৰে মিক্স কৰি লম। হালধি সোৱাদ অনুসৰি নিমখ এতিয়া লাহে লাহে গুটিখিনি ভালকে মিক্স কৰি লম। গুটিখিনি যাতে হালধি আৰু নিমখ লাগি যায়। আপোনালোকে চাই থাকিব ভিডিঅ'টি শেষ হোৱালৈকে। মিহলি কৰা হৈ গ'ল। এতিয়া কেৰাহী লৈছো আৰু কেৰাহীত তেল অলপ বেছিকে ল'ব। এতিয়া অলপ অলপকে গোটেই মাছখিনি ভাজি ল'ম। মাছ ভজা হৈ গ'ল। এতিয়া এটা এটাকে উঠাই থৈ আছো গোটেইখিনি। মাছখিনি ভাজোতে সাৱধান হ'ব আৰু উঠাওতে সাৱধান হ'ব যাতে ভাঙি নাযায়। এতিয়া ইয়াত আৰু অলপ তেল দিম আৰু ফাৰ্ষ্ট সৰিয়হখিনি দিম। এটা জলকীয়া, সৰিয়হখিনি ফুটিবৰ কাৰণে দিব লাগিব আৰু ক'লা সৰিয়হ। চৰিয়াটো ঢাকি দিয়া হৈছে যাতে বেহাৰ বা সৰিয়হখিনি ফুটি কিনে বাহিৰত ছিটিকি নাযায়। বইল কৰি থোৱা আলু, এই খুটি টেঙা, আৰু এই চাউলৰ গুৰিখিনি ভালদৰে মিক্স কৰি ভাজি লৈছো। এতিয়া হালধি, অলপ নিমখ আৰু চৰিয়াটোত পানী লৈ লোৱা হৈছে যাতে বাকী থকা বেহাৰখিনিও মিক্স হৈ যায়। পানী দিয়াৰ পিছত ধুনীয়া এটা কালাৰ আহি গৈছে। এতিয়া ইয়াত মাছখিনি পেলাই দিম আৰু উতলিবলৈ দিম আঞ্জাটো। আপোনালোকে নিজৰ পৰিয়ালৰ সদস্যৰ পৰিমাণ অনুসৰি ইয়াত পানী দিব পাৰে। এটা এটাকে ডাঙৰ ডাঙৰ পিচবোৰ বাছি বাছি দি আছো আৰু সৰু টুকুৰাবোৰ নিদিওঁ। ভাতৰ লগত খাবৰ কাৰণে ভাল লাগে এনেকে ভজা মাছ। এতিয়া চৰিয়াটোৰে ইয়াত ঢাকনি দি থম আৰু উতলিবলৈ দিম 5 মিনিটছ। উতলি আছে আৰু ছাইডত খাৰৰ আঞ্জা, পানীলাও, তিয়ঁহ আৰু বন্ধাকবি মাছৰ মূৰাৰ সৈতে খাৰ আঞ্জাৰ ৰেচিপি জানিব বিচাৰিলে কমেণ্ট বক্সত জনাব। নেক্সট ভিডিঅ'ত দেখাম বাৰু। এই আঞ্জা হৈ আছে আমাৰ।
টেঙাৰ আঞ্জা হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাব, খুব ভাল লাগে। আৰু লগতে খাৰৰো হৈ গ'ল। ভিডিঅ'টি ভাল লাগিলে জনাব, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।